UPPL नि बिजाथिफोरनि थामथि फारिलाइ फोसावनायनि उनाव मैया UPPL नि मददगिरिफोरा गोख्रों खुद्रि सारदों। UPPL नि गोबां दैदेनगिरि आरो मावथिफोरा दोलो नागारदों। CWC सोद्रोमा राजु थाकाल, CWC सोद्रोमा सबिन दैमारी, जिल्लानि नेहाथारि उपेन्द्र कलिता, ब्लक लेङाइ आफादगिरि हन्तान कर्मकार, जिल्ला आदिबासी सेलनि फुंखा मावथि सोद्रोमा ब्लक आफादारि नेहाथारि मनोज बरुवा, माजबाद ब्लक UPPL नि आफादारि बिफाननि नेहाथारि आरो UPPL दोलोनि गोबां दैदेनगिरिफोरा राजु थाकालनो टिकेट होयैनि थाखाय दोलो एंगारदों। দীর্ঘদিন ধরেই পাঁচটা চেৰপাঙত কাম কৰি আছিলোঁ। আপোনালোকে জানে, ৰাইজেও দেখিছে কিমান ক'ত কি কাম কৰা হৈছে। দলীয় টিকেট পোৱাৰ আশা আছিলে, দলে কাম কৰিব পঠোৱাৰ কাৰণে কাম কৰি আছিলোঁ। আৰু যোৱাকালিলৈকে টিকেট কনফাৰ্ম আছিলে। যোৱাকালিলৈকে মোক পাৰ্টিৰ ফালৰ পৰা পেপাৰ বা নমিনেশ্যনৰ কাৰণে মানে প্ৰিপেয়াৰ হ'বৰ কাৰণেও ইনফৰ্মেশ্যন আহিছিলে। এতিয়া ছাডেনলি কি হ'ল ক'ব নোৱাৰোঁ, কিহৰ কাৰণে টিকেটটো নিদিলে। এতিয়া আমি ৰাইজৰ লগত কথা পাতি, আমাৰ টীমৰ লগত কথা পাতি, আমাৰ যিকেইজন এডভাইজাৰ আছে তেওঁলোকৰ লগত কথা পাতি এতিয়া সকলোৰে ছাজেশ্যন হৈছে যে আমি ইণ্ডিপেণ্ডেণ্ট খেলিব লাগে। ৰাইজৰ সঁহাৰি আমাৰ লগত আছে। এতিয়া বহুত বিভিন্ন জেগাৰ পৰা আমাক ৰাইজে ছাপোৰ্ট কৰি আছে, খেলিব লাগে বুলি চবেই কৈ আছে। গতিকে আমি এতিয়া ইণ্ডিপেণ্ডেণ্ট খেলিম বুলি মানে ভাবি লৈছোঁ। কিয়নো মই অকলে ডিচিশ্যনটো ল'ব নোৱাৰোঁ এতিয়া, কিয়নো ডাঙৰ টীম এটা আছে আৰু সকলোৰে আত্মসন্মানৰ কথা আছে, অকল এজনৰ আত্মসন্মানৰ কথা নহয়। ইয়াতে ইমান দিনে আমি দলীয় মানে কাম যিমান মানে দ্ৰুতগতিত কৰিছিলোঁ বা UPPLৰ যদি পাঁচটা চেৰপাঙত চাই আগৰ কি পৰিৱেশ আছিলে আৰু আজি যি পৰিৱেশ আমি বনাইছিলোঁ, কিন্তু তাৰপিছতো যেতিয়া আমি দলীয় টিকেটৰ পৰা বা দলীয় প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছোঁ, সঁচাকৈ মৰ্মাহত হৈছোঁ। আজি কিমান শতাধিক দলীয় কৰ্মীয়ে পদত্যাগ কৰিলে আৰু কোন কোন বিষয়বোৰ পদত্যাগ কৰিছে? চাওক, আজি এতিয়ালৈকে 100 জনৰ ৰেজিগনেশ্যন চাইন হৈছে আৰু আমি আশা কৰিছোঁ কালিলৈকে কণ্টিনিউ থাকিব। আৰু আমাৰ 2000 মান কৰ্মী আছে যিকেইজন আমাৰ লগত কণ্টিনিউ টাচত আছে। চ' 2000 কৰ্মীৰ ৰেজিগনেশ্যন কালিলৈকে হৈ যাব। আৰু কালিত আমি এই 2000 মানুহ লৈ পেলাই আমাৰ যিকেইজন আমাৰ টীমত আছে গোটেইকেইজনক লৈ পেলাই আমি নমিনেশ্যন দিব যাম। কি পদবীত থকা UPPLৰ কৰ্মীসকলে পদত্যাগ কৰিছে? বিভিন্ন পদবীত আছে। চেণ্ট্ৰেল কমিটিৰ পৰা আৰম্ভ কৰি ডিষ্ট্ৰিক্টৰ ছেক্ৰেটেৰীৰ পৰা আৰম্ভ কৰি ডিষ্ট্ৰিক্টৰ আদিবাসী চেলৰ প্ৰেছিডেণ্ট হওক, আমাৰ ব্লকৰ বিভিন্ন পদবীত থকা উইংছবিলাকত থকা, উইমেন উইংছত থকা আমাৰ জেনেৰেল ছেক্ৰেটেৰী হওক, ইয়থৰ আমাৰ এক্টিভ মেম্বাৰবিলাকে আছে। তো গতিকে মোটামুটি আজিৰ পৰা ক'ব পাৰে, আপোনালোকে বাহিৰত শুনিছে কিমান হুলস্থুল হৈ আছে আমাৰ ল'ৰাকেইটা। তেতিয়া মানুহখিনি অলপ এতিয়া চবৰে একেটা কথা যে আমি খেলিব লাগে, আমাৰ খেলিলে আমি জিকিম। গতিকে আজি বিভিন্ন পদত থকা বিভিন্নজনে ৰিজাইন কৰি আমি ইণ্ডিপেণ্ডেণ্ট খেলিম বুলি আমি এতিয়া আলোচনা। পৰিৱৰ্তে কাক দিলে বাৰু এতিয়া? মোৰ পৰিৱৰ্তে ৰামকৰণ গড়ে পাইছে। তেওঁ 2 মাহ আগত আহি পেলাই দলত যোগদান কৰিছিলে। এতিয়া তেওঁ কি ক্ৰাইটেৰিয়াত পালে, কেনেকৈ পালে, এইটো দলে বিবেচনা কৰি দিছে যেতিয়া চাগে মানে চব চাই পেলাই দিছে। আপোনাৰ সমৰ্থকৰ নেতাকৰ্মীসকলক কি আহ্বান জনাব? মোৰ সমৰ্থকক মই এইখিনিয়ে ক'ব বিচাৰোঁ যে ইম'চনেল হ'ব নালাগে। আমি ভাল পজিশ্যনত আছোঁ। ৰামকৰণ গড়কে দিয়ক বা বেলেগ যিকোনো কেণ্ডিডেট আছে, আমি ইণ্ডিপেণ্ডেণ্ট হ'লেও জিকিব পৰা অৱস্থাত আছোঁ। কিয়নো ৰাইজৰ ওচৰত আমি গৈছিলোঁ, ৰাইজে আমাক চিনি পায়, ৰাইজে আমাক মৰম কৰে। গতিকে ভোট দিয়াটো ৰাইজেহে দিব। কোনোবা চিম্বল থাকিলে জিকা, চিম্বল নাথাকিলে হাৰাটো এনেকুৱা কথা নাই। এতিয়ালৈকে ডিচাইড হোৱা নাই। আমি 3টা চিম্বল ধৰি থৈছোঁ। এতিয়া কি আহে কম জনাম আপোনালোকক। আমাৰ 39 নং 5 নং চেৰপাঙ ব্লক কমিটিটো আগতে UPPLৰ এটা শূন্য পৰিৱেশ আছিল। আমাৰ ৰাজু ঢাকাল ছাৰ যেতিয়াৰ পৰাই 5 নং চেৰপাঙত সোমাইছে তেতিয়াৰ পৰাই আমাৰ UPPLৰ মানে দলটো সম্পূৰ্ণ ষ্ট্ৰং হৈছে। কিন্তু আজি গম পালোঁ
যে চিফে প্ৰমোদ বড়ো ছাৰে যেতিয়া আমাক ৰাজু ঢেকাল ছাৰক টিকেট নিদিলে আমাৰ সকলো দলীয় কৰ্মী সকলোৱে ৰিজাইন দিছে, আমিও ৰিজাইন দিছোঁ। গতিকে আমাক ছাৰে নিৰ্দলীয় খেলিব আৰু আমাক 5 নং চেম্বাৰৰ পৰা আমি ৰাজু ঢেকাল ছাৰক নিৰ্দলীয় কেণ্ডিডেট হিচাপে আমি জিকাই লৈ যাম।